নমস্কাৰ দিনটোৰ আৰম্ভণি দিব লৈছো এটা চাঞ্চল্যকৰ খবৰ দুলিয়াজনৰ ফাঁচী বজাৰত উদ্ধাৰ হৈছে এটা অচিনাকি মৃতদেহ অঞ্চলটোৰ এটা নলাত অচিনাকি মৃতদেহ উদ্ধাৰ হৈছে আৰু এই মৃতদেহটো এজন পুৰুষৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে আমি সবিশেষ জনাইছো এনিটক্সৰ দৰ্শকসকলক দুলিয়াজনৰ ফাঁচী বজাৰত উদ্ধাৰ অচিনাকি মৃতদেহ দুলিয়াজনৰ ফাঁচী বজাৰত মৃতদেহটোক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলজুৰি অঞ্চলটোৰ এটা নলাত উদ্ধাৰ হৈছে অচিনাকি মৃতদেহ মৃতদেহটো এটা পুৰুষৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে ইতিমধ্যে দুলিয়াজান আৰক্ষীক খবৰ দিয়া হৈছে অঞ্চলটোৰ ৰাইজে খবৰ দিছে দুলিয়াজান আৰক্ষীক আৰু এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে দুলিয়াজানৰ ফাঁচী বজাৰত উদ্ধাৰ হৈছে এটা অচিনাকি মৃতদেহ অঞ্চলটোৰ এটা নলাত উদ্ধাৰ হৈছে এটা অচিনাকি মৃতদেহ আৰু এই মৃতদেহটো এটা পুৰুষৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে অঞ্চলটোৰ এটা নলাত উদ্ধাৰ অচিনাকি মৃতদেহ দুলিয়াজানৰ ফাঁচী বজাৰত মৃতদেহ উদ্ধাৰক লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ইতিমধ্যে দুলিয়াজান আৰক্ষীক খবৰ দিয়া হৈছে অঞ্চলটোৰ ৰাইজে দুলিয়াজান আৰক্ষীক ইতিমধ্যে খবৰ দিছে ইতিমধ্যে দুলিয়াজান আৰক্ষীক খবৰ দিছে অঞ্চলটোৰ ৰাইজে দুলিয়াজানৰ ফাঁচী বজাৰত অচিনাকি মৃতদেহ উদ্ধাৰক লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু সেই মৃতদেহটো এটা পুৰুষৰ বুলি জানিব পৰা গৈছে